আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ। মহাৰাজ নৰনাৰায়ণে বুজি পাইছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাস্ত্ৰজ্ঞানত তুলনাবিহীন। এদিন ৰজাই ৰাজসভাত শংকৰদেৱৰ লগত ভাগৱতৰ চৰ্চা কৰি আছে। হঠাৎ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলাৰ কথা ওলাল। শংকৰদেৱৰ মুখত বৃন্দাবনৰ বৰ্ণনা শুনি ৰজাৰ মনতো বৃন্দাবনৰ মনোমোহা চিত্ৰ এখন ভাহিবলৈ ধৰিলে। তেওঁ শংকৰদেৱক ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ পটত অংকন কৰি দেখুৱাবলৈ ক'লে। মহাৰাজৰ ইচ্ছা পূৰণ হ'ব বুলি শংকৰদেৱে সন্মতি প্ৰকাশ কৰি ক'লে যে সেই দৃশ্যসমূহ কাপোৰত বৈ দেখুৱাব পৰা হ'ব। 4 মাহৰ মূৰত এই কাম সম্পূৰ্ণ কৰি তেওঁ ৰজাক দেখুৱাব বুলি ক'লে। ৰজা বৰ আনন্দিত হ'ল। ৰজাই সূতাৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিলে। তাঁতীকুচিৰ নিপুণ তাঁতীৰ হতুৱাই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ কথা ভাবি গুৰুজনে ৰজাৰ পৰা বিদায় লৈ পাটবাউসীলৈ আহিল। পাটবাউসীলৈ আহি শংকৰদেৱে মাধৱদেৱ, নাৰায়ণ ঠাকুৰ, গোপাল আতা আদিৰ সৈতে বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত আলাপ আলোচনা কৰিলে। বৰপেটাৰ ওচৰৰ তাঁতীকুচি নামৰ ঠাইত শাল পাতি 4 কুৰি হাত দীঘল আৰু 3 কুৰি হাত বহল বস্ত্ৰখনি বোৱাৰ কাৰ্য আৰম্ভ কৰিলে। চৰিত পুথিৰ মতে গুৰুজনাই 12জন মৰল বা নিপুণ তাঁতী এই কামত নিয়োগ কৰিছিল। মৰলসকলৰ ভিতৰত গোপাল বৰুৱা নামৰ মৰলজনক মুখ্য মৰল ৰূপে তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছিল। বৃন্দাবনী বস্ত্ৰখন বোৱাৰ আগতে গুৰুজনে বস্ত্ৰত উঠাব লগা বৃন্দাবনৰ চিত্ৰসমূহ অংকিত কৰি লৈ সেইবোৰত ৰং বোলাই কেনে দেখা যায় তাৰ প্ৰতিচ্ছবি চাই লৈ পাছত দৃশ্যবোৰৰ নক্সা আঁকি দি তাঁতীসকলক বুজাই দিছিল। বৰপেটাৰ আশে পাশে থকা বনাঞ্চলত পোৱা নানাবিধ প্ৰাকৃতিক উপাদান যেনে গছৰ ছাল, পাত, ফুল, ফল, গুটি, শিপা আদিৰ পৰা নানাবিধ ৰং আহৰণ কৰি সূতাবোৰত ৰং বোলাই সাজু কৰা হৈছিল। তাঁতীসকলে যথাসময়ত কাপোৰ বোৱা কাম আৰম্ভ কৰিলে। শংকৰদেৱে শিষ্য কেইজনমানৰ সৈতে নিতৌ পাটবাউসীৰ পৰা তাঁতীকুচিৰ কেন্দুগুৰিলৈ নাৱেৰে অহা যোৱা কৰে। গুৰুজনে সকলো কামৰ তদাৰক নিজে কৰে। কেতিয়াবা গুৰুজনৰ অনুপস্থিতিত এই কামৰ দায়িত্ব মাধৱৰ ওপৰত পৰে। বৃন্দাবনী বস্ত্ৰখন দিনে 12 আঙুলিকৈ বোৱা হৈছিল। বোৱা হৈছিল। প্ৰথমে কাপোৰত শ্ৰীকৃষ্ণৰ জন্ম দৃশ্য তোলে। ইয়াৰ পাছত একাদিক্ৰমে বসুদেৱে শ্ৰীকৃষ্ণক যমুনা নদী পাৰ কৰি নন্দঘৰলৈ নিয়া, চক্ৰবৎ অসুৰ বধ, পুতনা বধ, অৰ্জুন বৃক্ষ ভঙা, কৃষ্ণই মাটি খোৱা, গাখীৰ চুৰ কৰা, লৱণো চুৰ কৰা, অঘাসুৰ বধ, বকাসুৰ বধ, ধেনুকাসুৰ বধ, ভোজন বাহাৰ, কালীয় দমন, গোপীৰ বস্ত্ৰহৰণ, গোবৰ্ধন ধাৰণ, ৰাসলীলা আদি সকলো কাহিনীৰ দৃশ্যৰাজি তোলালে। আনকি বলোৰামৰ দ্বাৰা পলম্বাসুৰ বধ, কৃষিদৈত্য বধ, নাৰদে কৃষ্ণক প্ৰণামী বাৰ্তা দিয়া, অশ্ৰুৰে ৰথত তুলি শ্ৰীকৃষ্ণ বলৰামক মথুৰালৈ নিয়া, কুবলয় হাতী বধ, কুজিৰ বাঞ্ছা পূৰণ, চানুৰ মুষ্টিক নিধন, কংস বধ আদি সকলো দৃশ্যপট নানাবিধ ৰঙীন সূতাৰে বোৱাই তুলিলে। 4 মাহৰ মূৰত 12জন সুদক্ষ তাঁতীয়ে বৃন্দাবনী বস্ত্ৰখনি বৈ সম্পূৰ্ণ কৰিলে। 4 কুৰি হাত দীঘল আৰু 3 কুৰি হাত পুতল এই প্ৰকাণ্ড বস্ত্ৰখনি জপা মেলা উঠোৱা নমোৱা কৰিবলৈ প্ৰায় 60জনমান মানুহৰ প্ৰয়োজন হৈছিল। কৃষ্ণ বলোৰামৰ আদ্যলীলা জীৱন্ত হৈ উঠা বৃন্দাবনী বস্ত্ৰখনি শংকৰদেৱে প্ৰথম যুৱৰাজ চিলাৰায়ক দেখুৱায় আৰু তাৰ পাছত এইখনি নৰনাৰায়ণৰ ৰাজসভালৈ নিয়া হয়। সভাত বৃন্দাবনী বস্ত্ৰখন মেলি দিয়াৰ লগে লগে ৰজা নৰনাৰায়ণৰ প্ৰমুখ্য আটাইবোৰ বিস্ময়ক হতবাক হৈ পৰিল। ৰজাই এই অমূল্য বৃন্দাবনী বস্ত্ৰখনি কোচ ৰাজ্যৰ পৰম সম্পদ বুলি ঘোষণা কৰিলে। শংকৰদেৱৰ লগতে তেওঁকো মানুহে ভৱিষ্যতলৈ শ্ৰদ্ধাৰে সুঁৱৰি থাকিব বুলি ৰজাই গৌৰৱেৰে ক'লে। তেওঁ শংকৰদেৱৰ সৃষ্টিশীল প্ৰতিভা আৰু দক্ষতাৰ শলাগ ল'লে। এয়া আছিল শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ আঁৰৰ কাহিনী। নেক্সট এপিছডত আপোনালোকে শুনিবলৈ পাব শংকৰদেৱে কেতিয়া কেনেকৈ দ্বিতীয়বাৰ তীৰ্থভূমিলৈ গৈছিল। যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো টিপি অল কৰি ৰাখিব। তেতিয়া আপুনি আগলৈ আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন চবতকৈ সোনকালে পাই থাকিব। যদি আপুনি আমাৰ আগৰ এপিছ'ড কেইটা চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ আপুনি চাব পাৰিব। বা আমাৰ ইউটিউব চেনেলটো এবাৰ যদি আপুনি ভিজিট কৰে, তাত এটা প্লেলিষ্ট বনাই থোৱা আছে, তাত গৈও আপুনি চাব পাৰিব। আৰু যদি আপুনি আমাৰ টেলিগ্ৰাম চেনেল আৰু ইনষ্টাগ্ৰাম পেজৰ সৈতে জড়িত হ'ব বিচাৰিছে, ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে, তাত গৈ আপুনি জইন হ'ব পাৰে।